যিসকলে ক্লাছ 12 পাছ কৰিব পাৰিলে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। কমন এন্ট্ৰেন্স এক্সাম 2026ৰ আবেদনৰ অন্তিম তাৰিখ 30 এপ্ৰিল 2026 অৰ্থাৎ মাত্ৰ দুদিন আছে। গতিকে এই কমন এন্ট্ৰেন্স এক্সাম যেটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আন্ডাৰত কৰা হয়, কি কোর্স আছে, কোন কোর্সৰ কি এলিজিবিলিটি, গোটেইখিনি এই ভিডিঅ'ত মই আলোচনা কৰিম। তাৰ আগত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব পৰা নাই তেওঁলোকক অনুৰোধ জনাম যে হতাশ হোৱাৰ কাৰণ নাই, আকৌ এক্সাম দিব পাৰিব। আৰু যিসকলে পাছ কৰিব পাৰিছে আৰু অধ্যয়ন কৰিব বিচাৰে বিএসসি নাৰ্ছিং, ডি-ফাৰ্ম বা অন্যান্য হেল্থ কেয়াৰ কোর্স, তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। কাৰণ প্ৰত্যেকটো কোর্সৰ বাবে কি এলিজিবিলিটি গোটেইখিনি মই এটাকে এই ভিডিঅ'ত আলোচনা কৰিম। যিসকলে সায়েন্সত ক্লাছ 12 কৰিছে, চাহে ৰেগুলাৰ মোড হওক বা ওপেন মোড হওক, তেওঁলোকে বিএসসি নাৰ্ছিং কোর্স কৰিব পাৰিব। 45% মাৰ্ক লাগিব জেনাৰেল ক্যাটাগৰী ষ্টুডেণ্টৰ বাবে, আৰু এসসি এসটি ওবিসি সকলৰ বাবে 40% মাৰ্ক লাগিব। আৰু এই 45 মাৰ্কস কাউন্ট কৰা হ'ব ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়োলজি। আৰু ইংলিছৰ মাৰ্ক এই 45%ত ক্যালকুলেট কৰা নহয়, কিন্তু ইংলিছত 5 মাৰ্ক থাকিব লাগিব। ডিপ্লোমা ইন ফাৰ্মাসী কোর্সৰ বাবে তেওঁলোকে যি এলিজিবিলিটি ৰাখিছে সেইটো খুবেই সহজ কৰিছে। এইবাৰ 5 মাৰ্ক লাগিব উইথাউট গ্ৰেছ নোহোৱাকৈ যিসকলে ক্লাছ 12 পাছ কৰিছে তেওঁলোকে ফাৰ্মাসী কোর্স কৰিব পাৰিব। কিন্তু যিসকল ওপেন মোডত ক্লাছ 12 কৰিছে তেওঁলোকে কেৱল মাত্ৰ ডি-ফাৰ্ম, দ্যাট মিন্স ডিপ্লোমা ইন ফাৰ্মাসী কৰিব পাৰিব। In other word, we can say that যিসকলে ওপেন মোডত ক্লাছ 12 কৰিছে তেওঁলোকে বি-ফাৰ্ম, দ্যাট মিন্স বেচেলৰ অফ ফাৰ্মাসী কোর্স কৰিব নোৱাৰে। আৰু যিবোৰ এলাইড হেল্থ কেয়াৰ কোর্স আছে যেনে বিপিটি, তাৰ পাছত ৰেডিঅলজি, ডায়ালাইসিস থেৰাপি, অপাৰেশন থিয়েটাৰ, এইবোৰ কোর্সৰ মিনিমাম এলিজিবিলিটি হ'ল জেনাৰেল ক্যাটাগৰীৰ 50% আৰু এসসি এসটি ওবিসি সকলৰ বাবে 40%। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা যেটো কমন এন্ট্ৰেন্স এক্সাম লোৱা হৈ আছে, ইয়াত এই এলাইড হেল্থ কেয়াৰ কোর্সত কি কোর্স আছে? ইয়াত টোটেল 7টা কোর্স আছে। নাম্বার 1, ব্যাচেলর ইন অ্যানাস্থেসিয়া এন্ড অপারেশন থিয়েটার টেকনোলজি। নাম্বার 2, ব্যাচেলর ইন মেডিকেল রেডিওলজি এন্ড ইমেজিং টেকনোলজি। নাম্বার 3, ব্যাচেলর অফ মেডিকেল ল্যাবরেটরি সায়েন্সেস। নাম্বার 4, Bachelor of Dialysis Therapy Technology. Number 5, Bachelor of Physiotherapy. Number 6, Bachelor of Optometry. Number 6, Bachelor of Emergency Medical Technology. তো প্রশ্ন আহিব পাৰে যে এই 7টা কোর্সৰ মাজত কোনটো কোর্সৰ স্কোপ ভাল বা এজন ছাত্ৰই কোনটো প্ৰিফাৰেন্স দিব লাগে। মোৰ নিজৰ পছন্দ অনুযায়ী মই 1 পৰা 7 লৈ সজাইছো নিজৰ প্ৰিফাৰেন্স অনুযায়ী। গতিকে এটা বেলেগ মানুহৰ প্ৰিফাৰেন্স বেলেগ হ'ব পাৰে। মই নিজে যিখিনি অধ্যয়ন কৰিছো যে কোনটো কোর্সৰ স্কোপ ভাল, সেই হিচাপে মই 1 পৰা 7 লৈ সিৰিয়ালি সজাইছো। আৰু যিসকলে প্ৰাইভেট অধ্যয়ন কৰিম বুলি ভাবিছে তেওঁলোকেও মন কৰিব যে এন্ট্ৰেন্স এক্সাম কিন্তু দিবই লাগিব। তাৰ পাছত আপুনি সৰকাৰি সিট নাপায়, আপুনি প্ৰাইভেট পঢ়িব। প্ৰাইভেট এডমিশন লোৱাৰ সময়ত বিশেষ গুৰুত্ব দিব যে কিছুমান প্ৰতিষ্ঠান আছে তেওঁলোকে হিজাব এলাউ নকৰে, অথচ উচ্চতম ন্যায়ালয়ে কিন্তু হিজাব এলাউ কৰিছে। তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ আদেশক অৱজ্ঞা কৰি ছাত্ৰীসকলক হিজাব এলাউ নকৰে। আৰু ৰমজান মাহত ছাত্ৰীসকলৰ খোৱা লোৱাৰ প্ৰব্লেম হয়। গতিকে যিসকলে প্ৰাইভেট ইনষ্টিটিউটত নিজৰ ল'ৰা ছোৱালীক দিম বুলি ভাবিছে এই দুটা বস্তু লক্ষ্য ৰাখিব যে তাত হিজাব এলাউ আছে না। যদি হিজাব এলাউ নাই তাত আপোনাৰ ল'ৰা ছোৱালী দিয়াৰ প্ৰয়োজন নাই। আৰু ৰমজান মাহত খোৱা লোৱাৰ প্ৰব্লেম হয় নেকি ভালকৈ লক্ষ্য ৰাখিব, কাৰণ মই বিভিন্ন প্ৰতিষ্ঠানৰ বিষয়ে জানো আৰু সেইকাৰণে মই কৈ আছো, সকলো কথা ভিডিঅ'ত ক'ব পৰা নাযায়। আৰু যিসকল আৰ্টছ বেকগ্ৰাউণ্ডৰ তেওঁলোকৰ বাবেও এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন লৈ আহিছো। তেওঁলোকে জিএনএম কোর্স কৰিব পাৰে আৰু এই কোর্সৰ এপ্লিকেশনৰ লাষ্ট ডেট হ'ল 30 মে। অৰ্থাৎ লক্ষ্য ৰাখিব যে যিসকল জিএনএম কৰিম বুলি ভাবিছে তেওঁলোকে এক্সট্ৰা এপ্লিকেশন কৰিব লাগিব। অৰ্থাৎ কমন এপ্লিকেশন যেটো হয় বি-ফাৰ্ম, বিএসসি নাৰ্ছিং, সেইবোৰৰ এক্সট্ৰা আৰু জিএনএমৰ কাৰণে এক্সট্ৰাকে এপ্লিকেশন কৰিব লাগিব। যিসকল আৰ্টছ বেকগ্ৰাউণ্ডৰ তেওঁলোকে জিএনএম কোর্স কৰিব পাৰে।
কিন্তু চৰ্ত হ'ল যে ক্লাছ 12ত তেওঁলোকে ইংলিছ অধ্যয়ন কৰা হ'ব লাগিব আৰু ইংলিছত 40% মাৰ্ক হ'ব লাগিব একেদৰে যিসকলে অপেনত অধ্যয়ন কৰিছে তেওঁলোকেও জিএনএম নাৰ্ছিং কৰিব পাৰিব